এটা দেহি হাই বুলি কৈ দিয়া হাই হেল্ল' এভৰিৱান তো গুড মৰ্ণিং সকলোকে আজি 21 ডিচেম্বৰ তো 25 চনৰ লাষ্ট দিন ন সেইকাৰণে মানে আজি খানা আছে তো খানা খাম চাগে সেইকাৰণে আহি আছোঁ খুৰী এজনী ঘৰত তো আপোনালোকে আজি চাই থাকিব আমাৰ দেহি হেল্ল' গাইজ আৰু এইফালে কাকু সেইফালে সৰু ভাইটি আৰু এইফালে আমাৰ আইতা এজনী আইতা এইফালে জুই ফুৱাই আছে আৰু এজনী আমাৰ টিলিকিজনী এজনী চাওঁ এইপিনে এজনী আমাৰ টিলিকিজনী তাৰপিছত আৰু এইফালে মই আজিতো খানা হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই এইফালে গেল মে মম চলে গেল মম চলে নাচ বেবি চবে ঐ এইফালে হেল্ল' গাইজ ক'বলৈ ল'লে আৰু এইফালে দোকান যাওঁ এতিয়া বি খাই হাঁহ বান্ধি আছে আজি খানা হ'ব আৰু এজনী মা এইপিনে মোবাইল চাই ব্যস্ত কম বয়স যে মোবাইল চাই আছে এইটো হাঁহ দেখিছে নাই আজি খোৱা হ'ব আজি খানা হ'ব আজি এইটো খানা হ'ব আজি এজনীক নিনোতো নিনো একেবাৰে নিনো এজনী এয়া চালাদৰ কাৰণে এয়া চাই আছে গাঁতি খুৰী আৰু এজনী পলি বহি আছে দেখিছে নাই কেনেকৈ বহি আছে দেখিছে নাই আৰু এজনী দেহি আৰু এয়া ভাতৰ চৌকা দৈটো আমাৰ দেউতা এতিয়া এয়া হাঁহ কাটিবলৈ এতিয়া ৰখি আছে আৰু চাউল লৈ আহিছিলোঁ হা পিহনা চিহনা নাই পূৰা খানা খাব আৰু হাঁহ একদম পূৰা গুচাবলৈ কাৰণে হেৰি কৰি আহিছে অৱস্থাকে একদম হাঁহ পুৰি আছে ঠাণ্ডা হাঁহ পুৰি আছে আৰু এইপিনে গাড়ী খুৰি ৰখি আছে খাম বুলি পেলাই পুৰি আছে আৰু এজনী নামাতা নাই মাতা তই নিজে আহিছে কিয় আহিছ তই খানা খাবি মানে তই লাজ নাপাওঁ লোকৰ ঘৰত আহিবলৈ মানে একদম পূৰা হাঁহটো পুৰি আছে তো আপোনালোকে চাই থাকিব দেই এইটো হাঁহ পুৰি আছে আৰু এতিয়া আমি এই কাপোৰটো পিন্ধাই আনোগৈ মানে জেকেটটো পিন্ধাই আনোগৈ এনেকৈ আছোঁ চাই থাকক মাংস হৈ গ'ল আৰু মাংস কাটি হৈ গ'ল তাৰপিছত এতিয়া আমি চব্জি কাটিম নহয় আমি চব্জি কাটিম হয় নহয় খানা খাবা হয় নহয় আমি চব্জি কাটিম এতিয়া আমি হয় নহয় দেহি আমি দুজনী একদম এয়া চব্জি কাটিম এতিয়া হয় নহয় সেয়া দেখিছে বা আমাৰ দেউতাই পূৰা কোমল কাটি আছে এনেই কিন্তু ঘৰত চব্জি নাকাটে দেই এয়া গাড়ী খুৰিছে দেই গাড়ী খুৰি পিঁয়াজ কাটি আছে এইপিনে পাপু খোৱা বহি আছে জুই খুৱাই আছে আৰু মই এয়া আলু ধুলোঁ তাৰপিছত এয়া পিঁয়াজ কাটিম এতিয়া আৰু এজনী বহি আছে বুটুনি হয় নহয় বিলাহী মটৰ পিঁয়াজ গাজৰ বিট আৰু পিঁয়াজ কাটিলোঁ মটৰ গুচাইছোঁ এইটো খাই আছে এইফালে বন্ধাকবি ইয়াত বিলাহী আছে খানা হয় নহয় দেহি এজনী মানে খাই যাব আজি মানে বুজিছে এজনী খানা খাই যাব আজি পাপু খোৱাৰ ৰান্ধনি টচ জ্বলা একদম পূৰা কি ভাজিছে মাংস নে কিবা আলু চালু ভাজি আছে ভিতৰত আৰু গাড়ীটো খুৰীয়ে মানে ভাত বনাই আহে দাদা মাংস বনাইছে সেয়া কোমোৰা হাঁহ কোমোৰা মাংস ৰান্ধনি এজনী আৰু ৰান্ধনি ঠাণ্ডা লাগিছে নাই দেখি এয়া হাঁহৰ মাংস ন দেখি একো নাই খোৱা আমাৰ ধুনুৱে মাম খাইছে ন খোৱা আৰু কি পানী পূৰা খাই আছে দেই একদম চাফা কৰি দিছে আৰু এয়া দেউতাহঁতে ভাত খাই আছে এইটো দেউতা এইটো কাকু খোৱা এইটো পাপু খোৱা পূৰা ভাত খাই আছে আজি ধুনীয়া বনাইছেতো পাপু খুৱাই সেইকাৰণে পূৰা খাইছোঁ আৰু মজা এইপিনে এতিয়া খাই আছে এইফালে মা বাই